এতিয়া আমাৰ আজিৰ অনুষ্ঠানটোৰ সামৰণি আজিৰ পেৰেড টিমৰ নিৰীক্ষণ কৰিব Dimitri, Now we have the inspection of ceremonial parade by our Nirpal Pathak sir. উত্তোলন হ'ব NCC Girls Army College. This is 4th contingent, Salbury Girls High School. Pansam contingent, Salbury Higher Secondary School, Girls Junior. 6th contingent আছে Maturki Foundation, Girls contingent. ডক্টৰ ভীমৰাও আম্বেদকাৰ এই সংবিধানখন পৃথিৱীৰ ভিতৰতে এখন বৃহৎ সংবিধান স্বাধীন ভাৰতৰ নাগৰিক হিচাপে এই সংবিধানৰ নিয়ম নীতিসমূহৰ প্ৰতি আমাৰ আনুগত্য থাকিব লাগিব এই উদযাপনৰ দিনটোতে আমি আমাৰ শালবাৰী মহকুমাৰ বিভিন্ন বিভাগে চৰকাৰী আঁচনিৰ অধীনত কৰি থকা কামসমূহৰ কিছু আভাস দিবলৈ ওলাইছোঁ শালবাৰী উপমণ্ডল গড়কাপ্তানীৰ পথ বিভাগৰ অধীনত মুখ্যমন্ত্ৰীৰ প্ৰতি পথ নিৰ্মাণ আঁচনিৰ মুঠ 3টা পথৰ কাম পূৰ্ণগতিত চলি আছে মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ 2টা পথৰ কাম পূৰ্ণগতিত চলি আছে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট অধীনস্থ আঁচনিৰ মুঠ 4টা পথ ইতিমধ্যে সম্পূৰ্ণ হৈছে SOPD BTCৰ অধীনস্থ মুঠ 13টা টেইলৰ ব্লকৰ পথৰ 10টাৰ কাম সম্পূৰ্ণ হৈছে জালাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত হোৱা ভূমি মেলাৰ 2টা পৰ্যায়ত মুঠ 3663টা নামজাৰি কৰা হয় ইয়াৰ উপৰিও অনুসূচিত জনজাতি অন্যান্য পিছপৰা জাতিৰ প্ৰমাণপত্ৰ মাটি থকা প্ৰমাণপত্ৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ইত্যাদি বিতৰণৰ কাম নিয়মিতভাৱে কৰি থকা হৈছে দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত বানপানীৰ সময়ত বান আক্ৰান্ত লোকসকলক সকলো ধৰণৰ চৰকাৰী সাহায্য প্ৰদান কৰা হৈছে কৃষি বৰ্ধন নামক প্ৰকল্পৰ বাবে আমাৰ বাক্সা জিলাই অসম চৰকাৰৰ 2022-23 চনৰ কৰ্মশ্ৰী বঁটা লাভ কৰে গৌৰৱৰ বিষয় এই যে আমাৰ শালবাৰীৰ চামৰগাতিত নেমু প্ৰচেছিং ইউনিট এটা কৃষি বিভাগে অনুমোদন দিছে
আৰু তাৰ নিৰ্মাণৰ কাম তীব্ৰগতিত চলি আছে। ড্ৰেগন ফল উৎপাদন কৰাৰ বাবে খালবাৰী মহকুমা কৃষি বিভাগে যথেষ্ট কাম কৰি আছে। শস্য বীমা আঁচনিত ৰবি ছিজন 2022-ত 180% কৃষক অন্তৰ্ভুক্তি খালবাৰী মহকুমাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাত 2021-22 চনৰ 100 হেক্টৰ টাৰ্গেট সম্পূৰ্ণ হৈছে। খালবাৰী উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ বিভাগৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যক্ৰম অৰ্থাৎ PMEGPৰ অধীনত 2023 বৰ্ষত 85টা প্ৰপ'জেল বেংকলৈ পঠোৱা হৈছে। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ অনুষ্ঠানীকৰণ PMFME আঁচনিৰ 2023 বৰ্ষত 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট এই পদক্ষেপত বাক্সা জিলাৰ বাবে মৌ প্ৰধান ৰপ্তানিযোগ্য সামগ্ৰী হিচাপে বিবেচনা কৰা হৈছে। বিগত বৰ্ষত মুঠ 16গৰাকী মৌ পালকলৈ উন্নত সা সৰঞ্জাম যোগানৰ ব্যৱস্থা কৰা হয় আৰু 3গৰাকীলৈ 34,000 টকা এককালীন সাহায্যৰ ব্যৱস্থা কৰা হয়। বিগত বৰ্ষত জিলাখনত প্ৰায় 500গৰাকী মৌ পালকে মুঠ 23,380 কিলোগ্ৰাম মৌ উৎপাদন কৰিবলৈ সক্ষম হয়। চিপেট চানচাৰীৰ অধীনত 3গৰাকী প্ৰাৰ্থীয়ে খালবাৰী মহকুমাৰ অধীনত 3দিনীয়া প্লাষ্টিক নিৰ্মাণ প্ৰশিক্ষণ সমাপ্ত কৰি আহিছে। খালবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰা 2022-23 বিত্তীয় বৰ্ষত হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ 2021-22 বৰ্ষত উত্তীৰ্ণ হোৱা মুঠ 15গৰাকী প্ৰশিক্ষাৰ্থীক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে প্ৰত্যেককে SOPD আঁচনিৰ অধীনত এখনকৈ সম্পূৰ্ণ উৰা মাটিৰ তাঁতৰ শাল লগতে অন্যান্য সঁজুলি প্ৰদান কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ সজাগবাণী আঁচনি স্বনিৰ্ভৰ নাৰীৰ অধীনত খালবাৰী মহকুমাত মুঠ 9,502গৰাকী শিপিনীয়ে তেওঁলোকৰ নাম পঞ্জীয়নভুক্ত কৰিছে। এই আঁচনিৰ জৰিয়তে পঞ্জীয়নভুক্ত শিপিনীসকলে কোনো মধ্যভোগীৰ হস্তক্ষেপ নোহোৱাকৈ স্বনিৰ্ভৰ নাৰী আসাম.in পৰ্টেলৰ জৰিয়তে অসম চৰকাৰৰ তেওঁলোকৰ উৎপাদিত বিভিন্ন বস্তুসমূহ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া গুণগত মানদণ্ডৰ ওপৰত ভিত্তি কৰি পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিছে। বাক্সা ভূমি সংৰক্ষণ সংমণ্ডল মুছলপুৰৰ অন্তৰ্গত জালান আঞ্চলিক ভূমি সংৰক্ষণ কাৰ্যালয়ৰ জৰিয়তে খালবাৰী মহকুমাৰ অধীনত SOPD জিকিটানত উদুকাটা গাঁৱৰ গালি কণ্ট্ৰল কাম ৱাটাৰ হাৰ্ভেষ্টিং প্ৰজেক্ট RIDSG ৱাটাৰ হাৰ্ভেষ্টিং এণ্ড ইৰোজন কণ্ট্ৰল প্ৰজেক্ট মিলন বজাৰ বৰাপেটা উল্টাখন্দা দল বাৰপেটা গাঁও আঁচনিৰ জৰিয়তে উল্টাখন্দা প্ৰতিৰোধ আৰু নদীৰ খহনীয়া প্ৰতিৰোধৰ কাম কৰি থকা হৈছে। অসম চৰকাৰৰ অধীনত যোৱাটো বৰ্ষত খালবাৰী মহকুমাৰ অধীনত জালা আৰু গোবৰতলা শিশু উন্নয়ন প্ৰকল্পত মুঠ 5টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ কাম সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হৈছে। পুষ্টিহীনতাত ভোগা শিশুসকলৰ বাবে বিশেষ প্ৰকল্প স্নেহ স্পৰ্শ প্ৰস্তাৱনা কৰা হৈছে। ৰাইজলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 1947 চনৰ 15 আগষ্টতে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। কিন্তু ব্ৰিটিছৰ হাতৰ পৰা এই স্বাধীনতা লাভ কৰাৰ সংগ্ৰাম বৰ সহজ নাছিল। জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহৰু, ভগত সিং, কুশল কোঁৱৰ, কনকলতা আদিকে ধৰি হাজাৰ হাজাৰ ভাৰতবাসীৰ সংগ্ৰাম, ত্যাগ আৰু প্ৰাণ আহুতিৰ ফলতহে ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই সুযোগতে আমি মহান ত্যাগী আৰু সংগ্ৰামীসকলক শ্ৰদ্ধাৰে কৰিছোঁ। 1947 চনৰ 15 আগষ্টৰ এই দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিল্লীৰ লালকিল্লাত স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে। তেতিয়াৰ পৰাই আজি ৭৭ সংখ্যক দিনটো ভাৰতৰ স্বাধীনতা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আজি এই বিশেষ দিনটোতে সকলো শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু ব্যক্তিগত ঘৰত 3বৰণীয়া ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হয়। এই পতাকাখনৰ প্ৰতিটো ৰঙে একোটা তাৎপৰ্যপূৰ্ণ অৰ্থ বহন কৰিছে। ওপৰৰ গেৰুৱা ৰং সাহস আৰু ত্যাগৰ প্ৰতীক, মাজৰ বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক, তলৰ সেউজীয়া ৰং বিশ্বাস আৰু সমৃদ্ধি আৰু উৰ্বৰতাৰ প্ৰতীক, মাজত থকা অশোক চক্ৰ ন্যায় আৰু আদৰ্শৰ প্ৰতীক। আনহাতে এই অশোক চক্ৰত থকা 24ডাল বন্ধুৱে
বৌদ্ধ ধৰ্মৰ 24টা আদৰ্শক বুজায়। 1947 চনৰ 15 আগষ্ট দেশে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতৰ গণ পৰিষদে এখন সংবিধান ৰচনাৰ কাম হাতত লৈছিল। ইয়াৰ আগতে 1946 চনৰ 9 ডিচেম্বৰত ভাৰতৰ গণ পৰিষদ কনষ্টিটিউণ্ট এছেম্বলি গঠিত হয়। 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয়। সেইদিনৰ পৰাই ভাৰতৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ছভেৰেইন ডেম'ক্ৰেটিক ৰিপাব্লিক ৰূপে ঘোষণা। আমাৰ ছেকেণ্ড লাইনত কেইবাখনো স্কুল পেৰেড টিম সাজু হৈ আছে। আজিৰ আমাৰ মুখ্য অতিথি ডাঙৰী যিটো পেৰেড নিৰীক্ষণ পেৰেড পৰ্যবেক্ষণ এই কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিছে আৰু কণ্টেক্ট পিছতে আমি ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হ'ব। दा जोंनि मानगोनां निलोत्पल पाठक बिथाङा दिथा होनायखौ फोजोबना फैबाय। बेनि उनावनो जोंनि पेरेड गेलेनाया जागायसिगोन। Led by Nazrul Islam, President, District Executive Force ni contingent, ada Deputy Attendant, Nazrul Islam Bitana. Nechodon, দ্বিতীয় শাৰীত আছে চালবাৰী কলেজৰ NCC বয়স টিম আৰু এই টিমক নেতৃত্ব দিছে সুদেম দৈমাৰী আৰু ফ্লেগ কমাণ্ডাৰ উদয় দৈমাৰী। তেওঁলোকৰ পিছত এয়া NCC গাৰ্লছ টিম চালবাৰী কলেজ কমাণ্ডাৰ উষাৰাণী বড়ো আৰু ফ্লেগ কমাণ্ডাৰ অনিতা দৈমাৰী। তেওঁলোকৰ পিছত আছে চালবাৰী গাৰ্লছ হাই স্কুল কমাণ্ডাৰ শ্যামা মছাহাৰী আৰু ফ্লেগ কমাণ্ডাৰ মজেৰা মছাহাৰী। তেওঁলোকৰ পিছত চালবাৰী হায়াৰ ছেকেণ্ডেৰী স্কুল গাৰ্লছ জুনিয়ৰ কমাণ্ডাৰ জেৰিফা ৱাহিদ আৰু ফ্লেগ কমাণ্ডাৰ মৌচুমী খাতুন। আদৰ্শী ফৰাইচালী গাৰ্লছ গ্ৰুপ কমাণ্ডাৰ জেম্পি মণি বড়ো আৰু ফ্লেগ কমাণ্ডাৰ তুলসী বসুমতাৰী। এয়া আদৰ্শী ফৰাইচালী বয়েজ কণ্টিনজেণ্ট কমাণ্ডাৰ ৰোহিত কছাৰী আৰু ফ্লেগ কমাণ্ডাৰ প্ৰেমচাৰ বড়ো। নেক্সট ইয়াৰ পিছত গ্ৰীণলেণ্ড ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুল কমাণ্ডাৰ সুস্মিতা মছাহাৰী আৰু ফ্লেগ কমাণ্ডাৰ সঞ্জিতা বড়ো। গ্ৰীণলেণ্ড ইংলিছ স্কুল গাৰ্লছ কণ্টিনজেণ্ট বয়েজ কণ্টিনজেণ্ট কমাণ্ডাৰ চানচৰাম গোহাৰী আৰু ফ্লেগ কমাণ্ডাৰ ৰমায়ণ বসুমতাৰী। এয়া হৈছে সেন্ট জোসেফ ইংলিছ হাই স্কুল গাৰ্লছ কণ্টিনজেণ্ট কমাণ্ডাৰ ধনাৰী দৈমাৰী ফ্লেগ কমাণ্ডাৰ ববিতা বসুমতাৰী। Next is Good Shepherd National School Boys Contingent Commander Jinku Deimari Flag Commander Thirak Well. Next team Good Shepherd National School Girls Contingent Commander Borsa Malakar Boro Flag Commander Sujamoti Kekatele. Next team UN Academy Boys and Girls Combined
Commander Aswati Basumatari, Flag Commander Bangkim Thakatari. Next team, in Greenland English Higher Secondary School, Commander Derhasa Jamshedi, Flag Commander Jaurang Boro. बिथांमोननि उनाव रुपरि हायर सेकेन्डारि स्कुल दैदेनदों समायना रामसियारि आरो फ्लेग कमान्डार अम्बिका सरगयारि। नेक्स्ट इज मैथ्यु बेस्टी हाई स्कुल कमान्डार भाइटी गयारि आरो फ्लेग कमान्डार मनजित दैमारि। बिथांमोननि उनाव दङ बाबारि हाई स्कुल कमान्डार उमा टिका आरो फ्लेग कमान्डार बाहरुल इस्लाम। नेक्स्ट इज सालबारि हायर सेकेन्डारि स्कुल बॉयज कन्टिनजेन्ट कमान्डार धनजित दैमारि आरो फ्लेग कमान्डार बिलिफां गयारि। बिथांमोननि उनाव दङ सालबारि हायर सेकेन्डारि स्कुल गार्ल्स सेनियर टीम कमान्डार रमिका बर' आरो फ्लेग कमान्डार बर्णाली बर'। बिथांमोननि उनाव दङ नेक्स्ट टीम सानजाराम बर' फरायसालि कमान्डार रंजालु बर' आरो फ्लेग कमान्डार जायख्लं बर'। बिथांमोननि उनाव दङ सालबारि सिनियर सेकेन्डारि स्कुल बॉयज एन्ड गार्ल्स कम्बाइन्ड कन्टिनजेन्ट दैदेनदों भरत बसुमतारी आरो फ्लेग कमान्डार सागर सरगयारि। दानिया दङ नेक्स्ट टीम कुस्राबारि बर' हाई स्कुल कमान्डार कृष्ण बर' आरो फ्लेग कमान्डार माइनाव गयारि। जोबथारनायाव लास्ट बाट नट लिस्ट पेरेड फ्लेग from Good National School, Salbari, Commander Anil दैमारि, উইটনেছ সমিতিক বন্তি প্ৰদান কৰিছে। जोंनि सालबारि महकुमा बेंगिरि मानगोनां निरुपल पाठक बिथाङा महात्मा गान्धी हारिमु बिफाननि सिगां खाम्फायाव गोथार बिबार बावनो आवगायदों। बिथांखौ तेखेतक সহায় কৰিছে আমাৰ শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া শ্ৰীযুত নীলোৎপল শইকীয়া ডাঙৰীয়া। এয়া আমাৰ ভাৰতবৰ্ষৰ আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস। পুষ্পাঞ্জলি আগবঢ়াইছে আমাৰ মেজিষ্ট্ৰেট অনুসুমিতা দত্ত বাইদেউ। পুষ্পাঞ্জলি আগবঢ়াইছে আমাৰ আৰক্ষী বিষয়া নীলোৎপল শইকীয়া ডাঙৰীয়া। ইয়াৰ লগতে আমাৰ এই অঞ্চলৰ সমাজসেৱক বিশিষ্ট ব্যক্তিসকলক পুষ্পাঞ্জলি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মুখ্য অতিথি ডাঙৰীয়া মাইলা অৰ্পণ কৰিছে। जोंनि सालबारि समाजनि एमसिएलए बिथाङा मान बावदों।
लोगोसे UPPL हानजानि सालबारि जिल्लानि आफादगिरि बिथाङाबो बिबार बावदों। बेजों लोगोसे এতিয়া আমাৰ আজিৰ অনুষ্ঠানটোৰ সামৰণি। আজিৰ পেৰেড ফিল্মৰ নিৰীক্ষণ কৰিব টিমটি জিপচি ডিউটি। Now we have the inspection of ceremonial parade by our Nirpal Pathak sir. উত্তোলন হ'ব। Hoisting of the national flag.
SSC Girls Salbari College. This is fourth contingent, Salbari Girls High School. Pancham contingent, Salbari Higher Secondary School, Girls Junior. ষষ্ঠ contingent আছে Maturki Foundation, Girls contingent. মুখ্য স্থপতিবিদ ডক্টৰ ভীমৰাও আম্বেদকাৰ। এই সংবিধানখন পৃথিৱীৰ ভিতৰতে এখন বৃহৎ সংবিধান। স্বাধীন ভাৰতৰ নাগৰিক হিচাপে এই সংবিধানৰ নিয়ম নীতিসমূহৰ প্ৰতি আমাৰ আনুগত্য থাকিব লাগিব। এই উদযাপনৰ দিনটোতে আমি আমাৰ শালবাৰী মহকুমাৰ বিভিন্ন বিভাগে চৰকাৰী আঁচনিৰ অধীনত হৈ থকা কামসমূহৰ কিছু আভাস দিবলৈ ওলাইছোঁ। শালবাৰী উপমণ্ডল গড়কাপ্তানীৰ পথ বিভাগৰ অধীনত মুখ্যমন্ত্ৰী প্ৰতি পথ নিৰ্মাণ আঁচনিৰ মুঠ 3টা পথৰ কাম পূৰ্ণগতিত চলি আছে। মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ 2টা পথৰ কাম পূৰ্ণগতিত চলি আছে। বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট অধীনস্থ আঁচনিৰ মুঠ 4টা পথ ইতিমধ্যে সম্পূৰ্ণ হৈছে। SOPD BTCৰ অধীনস্থ মুঠ 13টা টেইলৰ ব্লকৰ পথৰ 10টাৰ কাম সম্পূৰ্ণ হৈছে। জালাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ তত্বাৱধানত অনুষ্ঠিত হোৱা ভূমি মেলাৰ 2টা পৰ্যায়ত মুঠ 3663টা নামজাৰি কৰা হয়। ইয়াৰ উপৰিও অনুসূচিত জনজাতি, অন্যান্য পিছপৰা জাতিৰ প্ৰমাণপত্ৰ, মাটি থকা প্ৰমাণপত্ৰ, বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ইত্যাদি বিতৰণৰ কাম নিয়মিতভাৱে কৰি থকা হৈছে। দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত বানপানীৰ সময়ত বান আক্ৰান্ত লোকসকলক সকলো ধৰণৰ চৰকাৰী সাহায্য প্ৰদান কৰা হৈছে। কৃষি বৰ্ধন নামক প্ৰকল্পৰ বাবে আমাৰ বাক্সা জিলাই অসম চৰকাৰৰ 2022-23 চনৰ কৰ্মশ্ৰী বঁটা লাভ কৰে। গৌৰৱৰ বিষয় এই যে আমাৰ শালবাৰীৰ চামৰগাঁতিত নেমু প্ৰচেছিং ইউনিট এটা কৃষি বিভাগে অনুমোদন দিছে আৰু তাৰ নিৰ্মাণৰ কাম তীব্ৰগতিত চলি আছে। ড্ৰেগন ফল উৎপাদন কৰাৰ বাবে শালবাৰী মহকুমা কৃষি বিভাগে যথেষ্ট কাম কৰি আছে। শস্য বীমা আঁচনিত ৰবি ছিজন 2022-ত 180% কৃষক অন্তৰ্ভুক্তি শালবাৰী মহকুমাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাত 2021-22 চনৰ 100 হেক্টৰ টাৰ্গেট সম্পূৰ্ণ হৈছে। শালবাৰী উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ বিভাগৰ প্ৰধানমন্ত্ৰী নিয়োগ সৃষ্টি কাৰ্যক্ৰম অৰ্থাৎ PMEGPৰ অধীনত 2023 বৰ্ষত 85টা প্ৰপ'জেল বেংকলৈ পঠোৱা হৈছে। প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ অনুষ্ঠানীকৰণ PMFME আঁচনিৰ 2023 বৰ্ষত 1 ডিষ্ট্ৰিক্ট 1 প্ৰডাক্ট এই পদক্ষেপত বাক্সা জিলাৰ বাবে মৌ প্ৰধান ৰপ্তানিযোগ্য সামগ্ৰী হিচাপে বিবেচনা কৰা হৈছে। বিগত বৰ্ষত মুঠ 16গৰাকী মৌ পালকলৈ উন্নত সা সৰঞ্জাম যোগানৰ ব্যৱস্থা কৰা হয় আৰু 3গৰাকীলৈ 34,000 টকা এককালীন সাহায্যৰ ব্যৱস্থা কৰা হয়। বিগত বৰ্ষত জিলাখনত প্ৰায় 500গৰাকী মৌ পালকে মুঠ 23,380 কিলোগ্ৰাম মৌ উৎপাদন কৰিবলৈ সক্ষম হয়। চিপেট চাংচাৰীৰ অধীনত 3গৰাকী প্ৰাৰ্থীয়ে শালবাৰী মহকুমাৰ অধীনত 3দিনীয়া প্লাষ্টিক নিৰ্মাণ প্ৰশিক্ষণ সমাপ্ত কৰি আহিছে। শালবাৰীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰা 2022-23 বিত্তীয় বৰ্ষত হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ 2021-22 বৰ্ষত উত্তীৰ্ণ হোৱা মুঠ 15গৰাকী প্ৰশিক্ষাৰ্থীক আত্মনিৰ্ভৰশীল হোৱাৰ বাবে প্ৰত্যেককে SOPD আঁচনিৰ অধীনত এখনকৈ সম্পূৰ্ণ উৰা মাকো তাঁতৰ শাল লগতে অন্যান্য সঁজুলি প্ৰদান কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰীৰ সজাগবাহী আঁচনি স্বনিৰ্ভৰ নাৰীৰ অধীনত শালবাৰী মহকুমাত মুঠ 9,502গৰাকী শিপিনীয়ে তেওঁলোকৰ নাম পঞ্জীয়নভুক্ত কৰিছে। এই আঁচনিৰ জৰিয়তে পঞ্জীয়নভুক্ত শিপিনীসকলে কোনো মধ্যভোগীৰ হস্তক্ষেপ নোহোৱাকৈ স্বনিৰ্ভৰ নাৰী আসাম.in পৰ্টেলৰ জৰিয়তে অসম চৰকাৰৰ তেওঁলোকৰ উৎপাদিত বিভিন্ন বস্তুসমূহ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া গুণগত মানদণ্ডৰ ওপৰত ভিত্তি কৰি পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰিছে। বাক্সা ভূমি সংৰক্ষণ সংমণ্ডল মুছলপুৰৰ অন্তৰ্গত জালান আঞ্চলিক ভূমি সংৰক্ষণ কাৰ্যালয়ৰ জৰিয়তে শালবাৰী মহকুমাৰ অধীনত SOPD যি ঠিকানত উদুকাটা গাঁৱৰ গালি কান্দোল কাম ৱাটাৰ হাৰ্ভেষ্টিং প্ৰজেক্ট
RIDSG, Water Harvesting and Erosion Control Project, Milan Bazar, Kolapeta, Ultatanda, Dong, Barapeta, Gaon, Sami, Jurete, Ultatanda, Potiru, and Nodir Mahania Potiru, Kaam, Kurito, Karase. অসম চৰকাৰৰ অধীনত যোৱাটো বৰ্ষত শালবাৰী মহকুমাৰ অধীনত জালা আৰু গোবৰতলা শিশু উন্নয়ন প্ৰকল্পত মুঠ 5টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ কাম সম্পূৰ্ণ কৰি ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হৈছে। পুষ্টিহীনতাত ভোগা শিশুসকলৰ বাবে বিশেষ প্ৰকল্প স্নেহ স্পৰ্শ প্ৰস্তাৱনা কৰা হৈছে। ৰাইজলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। 1947 চনৰ 15 আগষ্টতে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল, কিন্তু ব্ৰিটিছৰ হাতৰ পৰা এই স্বাধীনতা লাভ কৰাৰ সম্ভাৱনা বৰ সহজ নাছিল। জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বোস, জৱাহৰলাল নেহৰু, ভগত সিং, কুশল কোঁৱৰ, কনকলতা আদিকে ধৰি হাজাৰ হাজাৰ ভাৰতবাসীৰ সংগ্ৰাম, ত্যাগ আৰু প্ৰাণ আহুতিৰ ফলতহে ভাৰতৰ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই সুযোগতে আমি মহান ত্যাগী আৰু সংগ্ৰামীসকলক শ্ৰদ্ধাৰে কৰিছোঁ। 1947 চনৰ 15 আগষ্টৰ এই দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিল্লীৰ লালকিল্লাত স্বাধীন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে। তেতিয়াৰ পৰাই আজি ৭৭ সংখ্যক দিনটো ভাৰতৰ স্বাধীনতা দিৱস হিচাপে আমি পালন কৰি আহিছোঁ। আজিৰ এই বিশেষ দিনটোতে সকলো শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আৰু ব্যক্তিগত ঘৰত 3 বৰণীয়া ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হয়। এই পতাকাখনৰ প্ৰতিটো ৰঙে একোটা তাৎপৰ্যপূৰ্ণ অৰ্থ বহন কৰিছে। ওপৰৰ গেৰুৱা ৰং সাহস আৰু ত্যাগৰ প্ৰতীক, মাজৰ বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক, তলৰ সেউজীয়া ৰং বিশ্বাস আৰু সমৃদ্ধি আৰু উৰ্বৰতাৰ প্ৰতীক, মাজত থকা অশোক চক্ৰ ন্যায় আৰু আদৰ্শৰ প্ৰতীক। আনহাতে এই অশোক চক্ৰত থকা 24ডাল ধনুৰে বৌদ্ধ ধৰ্মৰ 24টা আদৰ্শক বুজায়। 1947 চনৰ 15 আগষ্টত দেশে স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতৰ জনপৰিষদে এখন সংবিধান ৰচনাৰ কাম হাতত লৈছিল। ইয়াৰ আগতে 1946 চনৰ 9 ডিচেম্বৰত ভাৰতৰ জনপৰিষদ কনষ্টিটিউৱেণ্ট এছেম্বলি গঠিত হয়। 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধানখনৰ চূড়ান্ত ৰূপ দিয়া হয় আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয়। সেইদিনৰ পৰাই ভাৰতৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য ছভেৰেইন ডেম'ক্ৰেটিক ৰিপাব্লিক ৰূপে ঘোষণা। আমাৰ ছেকেণ্ড লাইনত কেইবাখনো স্কুল পেৰেড টিম সাজু হৈ আছে। আজিৰ আমাৰ মুখ্য অতিথি ডাঙৰী যিটো পেৰেড নিৰীক্ষণ, পেৰেড পৰ্যবেক্ষণ, এই কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিছে আৰু কণ্টেক্ট পিছতে আমি ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকা, এই পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হ'ব। दा जोंनि मानगोनां निलोत्पल पाठक बिथाङा दिथा होनायखौ फोजोबना फैबाय। बेनि उनावनो जोंनि पेरेड गेलेनाया जागायसिगोन। led by Nazrul Islam. President, District Executive Force ni contingent ada beku detende Nazrul Islam bitana. Nechodon, দ্বিতীয় হেৰিত আছে চালবাৰী কলেজৰ NCC বয়স টিম আৰু এই টিমক নেতৃত্ব দিছে সুদেন দৈমাৰী আৰু ফ্লেগ কমাণ্ডাৰ উদয় দৈমাৰী। তেওঁলোকৰ পিছত এয়া NCC গাৰ্লছ টিম চালবাৰী কলেজ, কমাণ্ডাৰ উষাৰাণী বড়ো আৰু ফ্লেগ কমাণ্ডাৰ অনিতা দৈমাৰী। তেওঁলোকৰ পিছত আছে
Salbari Girls High School, Commander Sema Mosahari, and Flag Commander Mizera Mosahari. Yalagar Pisot, Salbari Higher Secondary School Girls Junior, Commander Zerifa Wahid, and Flag Commander Mohsen Khatu. Adarki Boraisali Girls Group, Commander Jembi Moniboro, and Flag Commander Tulsi Basamudar. Adarki Boraisali Boys Contingent, Commander Rohit Kosari, and Flag Commander Gamsar Boro. Next, your episode, Greenland English Higher Secondary School, Commander Susmita Mosahari, and Flag Commander Sanjita Boro. Greenland English School Girls Contingent. Boys Contingent, Commander Sansram Gohari, and Flag Commander Roman Bosamatari. Saint Joseph English High School Girls Contingent, Commander Dhonari Demari, Flag Commander Bobita Bosamatari. Next team, Good Shepherd National School Boys Contingent, Commander Jinku Demari, Flag Commander Tirak Well. Next team, Good Shepherd National School Girls Contingent, Commander Borsa Malakar Boro, Flag Commander Sujamoti Kekate. Next team, UN Academy Boys and Girls Combined, Commander Asoti Bosamatari, Flag Commander Bongki Kekate. Next team, Greenland English Higher Secondary School, Commander Derhasa Jamshed, Flag Commander Jauram Boro. बिथांमोननि उनाव रुपहि हायर सेकेन्डारि स्कुल दैदेनदों समायना रामसियारि आरो फ्लेग कामान्डार अम्बिका सरगयारि। नेक्स्ट मैथ्यू बेस्टी हाई स्कुल कामान्डार भाइटी गयारि आरो फ्लेग कामान्डार मन्जित दैमारि। बिथांमोननि उनाव दङ पाहाबारि हाई स्कुल कामान्डार उमा टिका आरो फ्लेग कामान्डार दाहरुल इस्लाम। नेक्स्ट टीम सालबारी हायर सेकेन्डारि स्कुल बॉयज कन्टिनजेन्ट कामान्डार धनजित दैमारि आरो फ्लेग कामान्डार बिलिफां गयारि। बिथांमोननि उनाव दङ सालबारी हायर सेकेन्डारि स्कुल गर्ल्स सेनियर टीम कामान्डार रमिका बर' आरो फ्लेग कामान्डार बर्णाली बर'। बिथांमोननि उनाव दङ नेक्स्ट टीम सानजारां बर' फरायसालि कामान्डार रंजालु बर' आरो फ्लेग कामान्डार जायख्लं बर'। बिथांमोननि उनाव दङ सालबारी सिनियर सेकेन्डारि स्कुल बॉयज एन्ड गार्ल्स कम्बाइन्ड कन्टिनजेन्ट दैदेनदों करेन बसुमतारी आरो फ्लेग कामान्डार सानहर सरगयारि। दानिया दङ नेक्स्ट टीम कोस्राबारि बर' हाई स्कुल कामान्डार कृष्णा बर' आरो फ्लेग कामान्डार माइनाव गयारि। जोबथारनायाव लास्ट बाट नट लिस्ट पेरेड बेन्ड from Good Shepherd National School, Salbari, Commander Anil Demari, Sweetness Committee বন্তি প্রদান করেছে। রাজধানী সালবাড়ি মহকুমা বেঞ্জুরি
मानोना निरुपल पाठक बिथाङा महात्मा गान्धी हारिमुगिरिनि सिगां सामथायाव गोथार बिबार बावनो आवगायदों। বিধানটো তেখেতক সহায় কৰিছে আমাৰ শালবাৰী মহকুমাৰ আৰক্ষী বিষয়া শ্ৰীযুত নীলোৎপল শইকীয়া ডাঙৰীয়া। এয়া আমাৰ ভাৰতবৰ্ষৰ আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস। পুষ্পাঞ্জলি আগবঢ়াইছে আমাৰ মেজিষ্ট্ৰেট অনুস্মিতা দত্ত বাইদেউ। পুষ্পাঞ্জলি আগবঢ়াইছে আমাৰ আৰক্ষী বিষয়া নীলোৎপল শইকীয়া ডাঙৰীয়া। ইয়াৰ লগতে আমাৰ এই অঞ্চলৰ সমাজসেৱক বিশিষ্ট ব্যক্তিসকলক পুষ্পাঞ্জলি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মুখ্য অতিথি ডাঙৰীয়া মাইলা অৰ্পণ কৰিছে। जोंनि सालबारि समाजनि ओनसोलनि बिथाङा मान बावदों। लोगोसे इउपिपिएल हान्जानि सालबारि जिल्लानि आफादगिरि बिथाङाबो बिबार बावदों। बेजों लोगोसे